Hello friends, good morning. আজি মৰ্নিং ৱাক কৰিব আহিছোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকে শেষলৈকে চাব, খুব ভাল লাগিব। আৰু মই আজি আপোনালোকক দেখাম এটা কেম্প, ফৰেষ্ট কেম্প বনাইছে ইয়াতে। এইটো এটা দিহিং পাটকাই এটা পাৰ্ট হয়। তো আপোনালোকে চাব, খুব এটা সুন্দৰ ঠাই আপোনালোকক দেখাম এতিয়া। আপোনালোকে চাই গৈ থাকিব জংঘলখন। এইকেইটা টিকলা টিকলিকেইটা মোৰ লগত খোজকাঢ়িব গৈছে আৰু এই পুৱাৰ সূৰুজটো ওলাই আহিছে। আমি এতিয়া পাহাৰ বগাম, পাহাৰ বগোৱা আপোনালোকক দেখাম আজি। আপোনালোকে চাই গৈ থাকিব। আৰু এই জানখন দেখিছা নহয়, এই জানখন আমি নলা বুলি কওঁ। এই নলাটো পাৰ হৈ আমি ভিতৰলৈ যাম। তাৰপিছত খলা বমা ৰচ গোটেইখন। নলাটো বৰ বেছি ডাঙৰ নহয়। আমি এতিয়া হাবিৰ ভিতৰলৈ সোমাই গৈ আছোঁ। তো হাবিৰ ভিতৰত আপোনালোকে চাব যে পাহাৰখন কিমান ওখ, আপোনালোকে চাব। আমি এতিয়া পাহাৰৰ ওপৰলৈ উঠি গৈ আছোঁ। পাহাৰলৈ উঠি যোৱা নাই, পাহাৰ ৰিজাৰ্ভৰ মাজলৈ গৈছোঁ। তাৰপৰা আমি পাহাৰলৈ উঠি যাম এতিয়া। সিহঁতি গৈ আছে আৰু মই পিছে পিছে গৈ আছোঁ। মই গৈ আছোঁ। এই ভাগে দেখালে আপোনালোকে দেখি পাব। এয়া আমি জংঘলৰ ভিতৰলৈ সোমাই সোমাই গৈ আছোঁ। আপোনালোকে চাই গৈ থাকক। খুব এটা সুন্দৰ প্লেচ আপোনালোকক দেখাম। তো যদি ভাল লাগে মোৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আমি ভিডিঅ'টো শেষলৈকে চাওঁ ব'লক। এইটো হাবিৰ ভিতৰলৈ সোমাই যায় আৰু এইফালে এইজোপা হৈছে ঔটেঙা গছ। আমি সৰুতে এইবিলাকতে ঔটেঙা, ঢেকীয়া, কচুথুৰি বুটলিবলৈ আহিছিলোঁ। বৰ্তমান এই অঞ্চলটো এটা সংৰক্ষিত অঞ্চল কৰি পেলালে। তো সেই গতিকে এতিয়া সোমোৱাৰ, প্ৰৱেশ কৰাৰ নিষেধাজ্ঞা আছে। তো এতিয়া লাহে লাহে আমি পাহাৰৰ ওপৰলৈ উঠি আহি আছোঁ। এইখন ওখ পাহাৰখন তো চাই গৈ থাকিব। এইটো মাটি কাটি বনোৱা খটখটি চিৰি বুলি কয়। আমি গৈ আছোঁ ওপৰলৈ উঠি। আমি মেইন পইণ্টটো পোৱাই নাই গৈ। এতিয়া অলপ তলত আছোঁ। দম লৈ লৈ উঠিবলগীয়া হৈছে। আজি মই 4th টাইম উঠিছোঁ ইয়াৰ ওপৰত। বহুত ওখ, বহুত ওখ ঠাই। আপোনালোক ওপৰৰ পৰা মই দেখাম কিমান ওখ ঠাইটো। আপোনালোকে চাই গৈ থাকিব। কিমান ওখ। বহুত ওখ। আমি এতিয়া বহুত ওপৰলৈ উঠি আহিলোঁ আৰু এই ওপৰৰ পৰা
ভিউটো কেনেকুৱা লাগে আমি আপোনাক দেখাম। এইটো 2 ফ্ল'ৰৰ এটা অট্টালিকা বনাইছে পাহাৰৰ ওপৰত। তো আপোনালোকক মই দেখাম, ভিউটো চাব কি মজা। এয়া চোৱা, ছাৰপ্ৰাইজ। ৱাও, হয়তো কেমেৰাত ভালকৈ ধৰিব পৰা নাই আপোনালোকে, মই আপোনালোকক বেক কেমেৰা কৰি দেখাম, আপোনালোকে চাব। এইটো ঘৰটো, এইকেইটা ইহঁতি, মই ওপৰলৈ নাযাওঁ, ভাগৰ লাগিছে। ইয়াৰ পৰা ভাদৈ পাচলিখন দেখি থাকে। সেই কিনাৰত যে ওখ গছ দেখিছে আপুনি বাওঁহাতে মোৰ, সেই ছাইডটো হৈছে আমাৰ ঘৰ আছে তাতে। চাওকচোন কিমান এটা সুন্দৰ পৰিৱেশ। এখন জংঘল, এইটো এটা দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ এটা পাৰ্ট হয়। এইটো চৰাইপুং ডিভিজন বুলি কয়। বিশেষকৈ এই নেশ্যনেল পাৰ্কখনৰ কেইবাটাও ৰেঞ্জ আছে, বহুত ডাঙৰ ৰেঞ্জ হয়। এইটো বহুত ডাঙৰ এটা এৰিয়া আগুৰি আছে। তো চাব, তো বিশেষ দেখাবলৈ একো নাই, মই ইমানখিনিকে দেখালোঁ আপোনালোকক। আৰু এবাৰ তলৰ পৰা উঠাটো দেখাই দিছোঁ, কিমান তলত আছে। ঠিক আছে, ভাগৰ লাগিছে নাই? আমি এতিয়া ঘূৰিলোঁ ফুৰিলোঁ দেখিলোঁ, এতিয়া যাব ওলাইছোঁ। ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, ইয়াতে শেষ কৰিছোঁ। তো আজিলৈ বাই, ধন্যবাদ। लंबा लंबा कुछ ना यार, बहुत